নমস্কাৰ বন্ধুসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি এষ্ট্ৰলজি, হেল্থ আৰু বিউটি টিপছৰ ওপৰত আলোচনা কৰোঁ। বৰকন্তে আজিৰ ভিডিঅ'টোত জানি লওঁ আপোনাৰ ফটা গেৰুৱা কিদৰে ভাল কৰিব অতি কম সময়তে। আহক ভিডিঅ'লৈ আগবাঢ়োঁ। এই কামটো কৰাৰ আগতে আপুনি ভৰিখন ভালদৰে গৰম পানীত 15 বা 20 মিনিট সময় তিয়াই ৰাখিব। তাৰপিছত এটা বাতিতকৈ 5-6 টোপালমান নেমুৰ ৰস লৈ তাত অলপ 1 চামুচমান ভেচলিন মিহলি কৰি সেই মিশ্ৰণখিনি ৰাতি শোৱাৰ আগতে এই কামটো যেতিয়া কৰিব তেতিয়া আপুনি লগাই থ'ব আৰু এনেকৈ লগোৱাৰ আগতে আপোনাৰ গেৰুৱাটো মালিচ কৰি দিব আৰু এনেকৈ গোটেই ৰাতি লগাই ৰাখি পিছদিনা পুৱা চাফা পানীৰে ধুই দিব। এইদৰে আপুনি এই সপ্তাহৰ পৰা 15 দিনমান কৰিলে যথেষ্ট সুফল পাব আৰু আপুনি ইয়াৰ ৰিজাল্ট নিজে দেখা পাব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।